বুকু ফালি লিখি লম তোমাৰ নাম লিপিকা চিৰি চিৰি কপে বুকু যদি নেপাওঁ কাষত তোমাক। হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ' আৰু আপোনালোকে চাই আছে আছাম ৰক। আৰু আজি আপোনালোকৰ আগত কওঁ আমাৰ ভাৰতবৰ্ষৰ এজন এলিয়নৰ বিষয়ে, যিজন এলিয়নে গোটেই পৃথিৱীত টিকটকত পাগল কৰি আছে। এনেকুৱা পাগলামি কেতিয়াও মই নাই দেখা দেই। ব'লক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বোলো কাকনো বুলিবা ককা, সকলোৱে দাড়ি চুলি পকা। আপুনি এলিয়ন যেতিয়া এলিয়নৰ জেগাতে থাকক, আপুনি গায়ক হ'ব নালাগে। কি ঘেণ্টাডাল আপুনি গায়ক হ'ব পাৰিবনে? জোতাযোৰে ভালকৈ চাই চিতি পিন্ধিব পৰা নাই, আকৌ গায়ক হয় বোলে। গায়কৰ ৰাগডাল কেনেকৈ মিলাব? আপুনি সাধাৰণ জোতাযোৰকে চম্ভাল কৰিব পৰা নাই। এযোৰ ৰঙা পিন্ধিছে, এযোৰ ক'লা পিন্ধিছে, আকৌ বোলে কৈছে গায়ক হ'ম। থ'ত, এইবিলাক ফটোহা কৰি নাথাকিব দেই এনেই এনেই টিকটকত। চল বজড়িকে আপোনাৰ গাটো ৰিংৰাং কৰিলে বুলি হ'লেও ৰেপি ধৰিব নালাগে কিন্তু দেই। এনেকুৱা অসভ্যালি আৰু সহ্য নকৰোঁ আৰু দেই। এইবিলাক ল'ৰা হৈও ছোৱালী নিচিনা কিছু ভাও দি থাকিলে টিকটকটো বেন কৰিহে এৰিব এইসকলে। আৰু কি যে হ'ব। নাই, মই এজনক ছেকেণ্ডত ৰাখিম বুলি ভাবিছোঁ এলিয়নৰ ঠাইত, এইজনক কিন্তু ফাৰ্ষ্টতহে ৰাখিব লাগিব। মই তাকে নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰহে লিখিব লাগিব আৰু এলিয়নৰ ঠাইত এজনকহে দিব লাগিব। আৰু কি কোৱা বন্ধুসকল? এলিয়নে নহয় জানো গোটেইজন? ছেকেণ্ড এলিয়নৰ নিচিনা লাগিছে। আপোনাৰ লগত কি কৰিবলগীয়া এলিয়নেটোৱে পাত্তা পাব। আপুনি চালা গোটেই টিকটকে হিৰাই দিছে মাইকী নাচ দি আকৌ কৰিবলগীয়া এলিয়নে কি পাত্তা পাব? থ'ত। আপোনালোকৰ টেলেণ্ট দেখি দেখি আৰু মই ভাগৰিহে গৈছোঁ আৰু পাই। কিমান যেন টেলেণ্ট টিকটকতহে ওলায় টেলেণ্টবিলাক কিন্তু দেই। আপোনালোক বোলো আছে গৰু নেবাহাল, তেনেকুৱা গৰু মাৰি পেলোৱাই ভাল কোবাই কোবাই। কি কলি পাখণ্ড, কি কলি তই? মোৰ বাপেৰ ল'ৰাক বিয়া দেখুৱাম মই। ৰ বাপেকে আপোনালোকে যিমানখিনিহে টিকটকৰ কাৰণে ৰূপ ধাৰণ কৰিছে, সিমানখিনি শ্ৰীকৃষ্ণয়েও অসুৰক মাৰিবলৈ ইমান ৰূপ ধাৰণ কৰা নাছিলে। কি যে হ'ব দেই, শ্ৰীকৃষ্ণতকৈ আপোনালোক ওপৰৰ পৰ্যায় হৈ গ'ল। আৰু কি যে হ'ব পৃথিৱীখনত। বোলো কৃষ্ণহে বুলিলো আৰু দেই। চাবোনে গা ধুৱালে আই পিতাই যেনিবা অকৰাই আছিলে, তোমালোকতো টেঙৰ আছিলে। একদম মহাপণ্ডিতকেইটা তোমালোক, একেবাৰে গোটেই পৃথিৱীৰ ৰামায়ণ ৰচি পেলোৱাকেইটা তোমালোক মলয়াবদৰ লগত জীয়েকৰ লগত তোমালোকে লিলিমাই কৰাকেইটা নহয় জানো? তোমালোকতো টেঙৰ আছিলা, কেলে আকৌ তোমালোককেইটা বাল্মীকিতকৈ ওপৰ নহয় জানো? মই জানো নহয়, তোমালোককেইটা বহুত ওপৰ বাল্মীকিতকৈ। সেইকাৰণেতো খাৰ চাবোনে গা ধুলা। থ'ত, এই চবৰ আৰু টিকটক ভিডিঅ' চাই থাকিব নোৱাৰি আৰু। এনেকুৱা বেয়া বেয়া টিকটক ভিডিঅ'বিলাক বনাই এহেঁতি, কেলা কাম নাই ইহঁতৰ। ইমানখিনি এক্সপিৰিয়েঞ্চ যদি ঘৰত নেদেখায়, নামঘৰত দেখালেহেঁতেন বহুত ভাল লাগিলহেঁতেন। এই টিকটক বোলা এপটোৱে মতাক মাইকী কৰিছে, মাইকীক মতা কৰিছে। এইবিলাক কি ভাওনা এইবিলাক? হা ইমান যদি টেলেণ্টে আছে, তোমালোকে ইউটিউবত কৰা। ইউটিউবত অন্ততঃ কিবা এটা পাবা। ইউটিউবত যদি এইবিলাক টেলেণ্ট দেখুওৱা, তামোলো নহলো খালি দেখুৱাবলে, চৰায়ো নহলো
অ' দাদা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে বুলি জানো, হ'লেও আপুনি ইমান এক্সপিৰিয়েঞ্চ দেখালে ভাল নালাগে অ' দাদা। আপুনি তামোল ফালি দিব নালাগে আৰু চৰাই হৈও উৰিব নালাগে। ঘৰতে উৰি থাকক আপুনি, চৰাই হ'ব নালাগে আপুনি। আপুনি মহাভাৰতখন ৰামায়ণ বুলি ক'ব, ৰামায়ণখন মহাভাৰত বুলি ক'ব, মাইকিং মতা বুলি ক'ব, কি যে হ'ব দেই আপোনালোক। আৰু আপুনি যিকেইটাহে জাপ মাৰি মাৰি দিছে, আমাৰ ঘৰত থকা পিছফালে পুখুৰীটোত থকা পানী ভেকুলীকেইটাও ইমান জাপ নামাৰে। হেল্ল' বন্ধুসকল, এই ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটা আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই।